Then guys, this is beauty of Assam. এইকাৰণে আসামখন ইমান ধুনীয়া। নৰ্থ ইষ্ট বুলি ক'লে এইখন অসম আমাৰ। এতিয়া ৰাইট
গাইজ আমি আহি পালোঁ। এয়া আমাৰ স্কুটিখন পাৰ্ক হৈ আছে। এয়া পূৰা এনে শ্বৰ্ট ভিউ এটা চবৰে লাগে যদি আপোনালোকে কমেণ্ট কৰক। এয়া পিকনিকৰ বাছ আৰু এয়া হ'ল পাৰ্কিং প্লেচ। তো গাইছ আহিতো পালোঁ চানডুবি লেক, কিন্তু কথা হ'ল আমি একজেক্ট লোকেশ্যনটো যিটো প্ৰগ্ৰেমবিলাক হৈ আছে ফেষ্টিভেলৰ সেইটো ঠিক গম পোৱা নাছিলোঁ ডাইৰেকশ্যনটো। তো লেকতে সোমাই গ'লোঁ। এইপিনে চাওঁ বেকগ্ৰাউণ্ডত এইটো চানডুবি লেকটো। তো এতিয়া আৰু আমি যাব লাগিব বাহিৰেদি। এতিয়া আৰু চাওঁ টিকেটটো কাটি কিনে সোমালোঁ, কিন্তু এতিয়া চাগে ওলালে আকৌ এবাৰ টিকেট কাটিব লাগিব। তো ভাবিছোঁ নহ'লে এতিয়া ইয়াতে ডাবল নোসোমাওঁ আৰু এবাৰ ইয়াৰে শ্বটখিনি লৈ যায় ফটো অলপমান উঠি লওঁ। ইয়াত মানে প্ৰায় এনেই নৰ্মেলি মানে মানুহ আছে ইয়াতো। ধৰি লওক আপুনি ইয়াতে বনভোজ খাই আছে, পিকনিক আৰু তো আছে। এইপিনে চাওক, এইপিনে ব'টিং কৰিব পাৰি আগত। এবাৰ সুধি চাওঁ ব'টিং কৰিলে কিমান বা এতিয়া প্ৰাইচ চলি আছে। আগতে কৰিছিলোঁ, মানে আগতে আহিছোঁ এবাৰ দুবাৰ, কিন্তু তো ইয়াতে বাদাম বগৰীও বেছি আছে বেপাৰীয়ে। তো চাউণ্ডটো পাই আছোঁ, এইটোৱে ইপিনে ডাইৰেকশ্যনত হৈ আছে আপোনাৰ ফেষ্টিভেল এইটো প্ৰগ্ৰেমবিলাক। তো অলপ দেখাই দিওঁ ইয়াৰো লেকৰ ভিউখিনি। So guys, final destination is here. So guys, বৰ্তমান আমি আহি পালোঁ ফাইনেল ডেষ্টিনেশ্যন, য'ত হৈ আছে মেইন প্ৰগ্ৰামটো। আৰু এই চাওক বাইক, বাইকৰ মেলা লগা নিচিনা হৈছে অলপ। সেইফালেও আছে, পিছফালে এইটোফালে এইটো ফাৰ্ষ্ট পাৰ্কিং, সেইপিনে ছেকেণ্ড পাৰ্কিং আছে। চ' এতিয়া আমি মানে মই অকলে খোজকাঢ়ি যাই আছোঁ আৰু চেংখোৱা গৈছে আমাৰ স্কুটি পাৰ্ক কৰিব। মানুহ বহুত আহিছে। এইটো আমাৰ চেংখোৱা ৰেড টি চাৰ্ট স্কুটি পাৰ্ক কৰি আছে। So finally destination. তিনটা 20 আমি 12:30 ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেভেল কৰা, মোটামুটি 3:30 হ'ল। 3 ঘণ্টা ফাইনেল ডেষ্টিনেশ্যনলৈকে। কেনেকুৱা লাগিল চেং? কি হ'ব, তাতে উল্টাকৈ টিকেটৰ পইচা দিলে, সেইটো হেৰি পাৰ্কিঙৰ পইচা আৰু এতিয়া নাজানো এণ্ট্ৰি ফিজ কিবা দিব লাগে ন। মানে এনেকুৱা কৰিলে তোৰ হেৰি হয় না, ডিচিপ্লিন হয় না তোৰ। গাড়ী কিন্তু বহুত, মানুহ বহুত। গাইছ আমি ফাইনেলি আহি পালোঁ চানডুবি ফেষ্টিভেল 2023। আহি পালোঁ, বহুত পলম হ'ল, উপায় নাই আৰু। আমি ঘৰৰ পৰাই যিহেতু লেটকৈ ওলাইছোঁ, অলমষ্ট গোটেই আপোনাৰ হেৰিখিনি কি কয় আপোনাৰ কাৰ্যসূচীবিলাক সমাপ্ত কৰিছে আৰু দোকান পোহৰো প্ৰায় অলমষ্ট কিছুমান বন্ধ হ'ল। মানুহ তথাপিতো আহি আছে এতিয়া।
মই জনাত প্ৰায় 6টা বজালৈকে হ'ব বোলে আৰু চাই লওঁ এতিয়াৰ মাজতে কিবা কিবি দেখিব পাৰোঁ। ইপিনে মেলা চলি আছে, ইপিনে এক্সট্ৰা আকৌ ইপিনে বাণিজ্য মেলা চলিছে আৰু এইবিলাক আপোনাক চাব পাৰে ট্ৰেডিশ্যনেল এনেকৈ হেৰি এইখন চাংঘৰ গাইজ কেনেকুৱা লাগিছে জনাব। এই চাংঘৰখনত উঠিব পাৰি আৰু ইয়াতে কিছুমান ফটো ৰাখিছে ফ্ৰেম কৰি কেনে। ফটোবিলাক মানে চানডুবিৰ লগতে জড়িত, আপোনাৰ যেনে চৰাই, তাৰপিছত এনেকুৱা কৰি গোটেই মানে এয়া চাওক চানডুবি বিলখন কি ধুনীয়া কৰি ফটোগ্ৰাফি কৰা হৈছে। আপোনালোকে চাগে অলপ চাওঁতে প্ৰব্লেম হৈছে, পোহৰটো মানে ভালদৰে সেই পৰা নাই, তথাপিও অলপ এইখিনি মানে বিলটো এইটো এইপিনে ধুনীয়া ধুনীয়া মানে ফটোগ্ৰাফি কৰা হৈছে ইয়াতে। আৰু আছে বহুতো বিভিন্ন ধৰণৰ সেইখন আপোনালোকে ষ্টেজ দেখা পাইছে, বাঁহৰে সজা ষ্টেজ, তাতে বহুতো কাৰ্যসূচী হৈ আছে। এয়া গোটেই প্ৰগ্ৰাম শেষ হ'ল, ইয়াতে মঞ্চ খুলিব ধৰিছে, আপোনালোকে দেখা পাইছে। আমাৰ আহোঁতে অলপ পলম হৈ গ'ল, চ' প্ৰগ্ৰাম শেষ। সেইকাৰণে কওঁ য'তে আহে যেতিয়া আহে অলপ সোনকালে আহিব, বেছি পলম হ'লে বহুতো মানে হেৰাই যায়। এইটো কি বুলি কৈছে তোমালোকৰ ভাষাত? আমিও খালৈ বুলি কওঁ, তথাপিও সুধিলোঁ আৰু তহঁতৰ ভাষাত আৰু বেলেগো ক'ব পাৰে ন। এইপিনে দোকান চোকান আছে। এইটো খাব পাৰিবি নহয় এইকাৰণে দুবাৰেই হ'ব খাতে কেনে লাগছে পৰ খাই? প্ৰগ্ৰাম চাব নাপালোঁ, সেইটো দুখ, কিন্তু ঘূৰি ভাল লাগিছে, জেগাটো ভাল আছে, প্লাছ আৰু গাহৰি পুৰা খাই কেনে লাগছে? এইটো হ'ল ইম'শ্যন, এইটোৱে মেইন নে কি? মেইন, বাকী বাদ দিয়া। গাহৰি লাগিলে বেলেগ একো নালাগে আৰু। চানডুবি মেলাৰ গাহৰি পুৰা টেষ্টিং বঢ়িয়া, একদম ট্ৰেডিশ্যনেল ঘৰুৱা হিচাপত বনাইছে। পুৰা জলকীয়া ধনিয়া একদম চাটনি এনেকৈ ৰেডি কৰি মিলাই দিছে, স্পাইচি সেইকাৰণেতো বনাই আহে আৰু।
আপোনালোকে এণ্ডিং চেৰিমনি চান্দৱী ফেষ্টৰ আপোনাৰ 2023 বৰ্ষৰ আজি অন্তিমটো দিনৰ অন্তিমটো কাৰ্যসূচী ৰেলী এণ্ডিং ৰেলী চলি আছে। Hello. Hello. শিবিৰ সামৰণি অনুষ্ঠানটি সফলভাৱে সমাপ্তি হোৱা বুলি কৈছোঁ। সমাপ্তি হোৱা নাই, আমাৰ মাংগলিক কাৰ্যসূচী কিছু আছে, সেইখিনিৰে আমি সফল সমাপ্ত কৰিম। ছেভ চান্দৱী, ছেভ হেৰিটেজ। নেমৰাচোং। হৰে বল হৰে বল হে প্ৰভু ৰাঙাবুঢ়া, আমি আপোনাক ফুলে হওক ভাঞ্জি হওক বহুদিন অতিক্ৰম কৰি আপোনাক আজি আমাৰ ৰাভাসকলৰ পৰম্পৰা ৰীতি নিয়মেৰে আমি আপোনাক আজি আমাৰ ৰাভাসকলৰ পূজা পাৰ্বণত আমি সদায় মদেৰে আগবঢ়াওঁ। গতিকে আজি আমি সেই পৰম্পৰাটো চান্দৱী ফেষ্টিভেলৰ মাজেৰে ৰাখিব বিচাৰিছোঁ। সেই চান্দৱী ফেষ্টিভেলৰ আমি জৰিয়তে যি আমাৰ মদৰ যি আমাৰ পূজা পাৰ্বণত ব্যৱহাৰ হয়, সেই বস্তুটো আমি পৰম্পৰা ৰাখিব বিচাৰিছোঁ। গতিকে আপোনাক আজি সমূহ দৰ্শনাৰ্থীৰ আগত সকলোৱে মিলি আমি আপোনাক আজি মদেৰে আগবঢ়াইছোঁ। হয়তো আপুনি ভাবিব পাৰে যে আমাৰ দিনতে থওঁতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, হয়তো বিহু দিব পাৰোঁ, কিবাও দিব পাৰোঁ, আপুনিতো সেৱন নকৰিব। গতিকে আমি আপোনাৰ আগতে আপোনাক দিয়া সেই মদ খাই দেখুৱাইছোঁ, কেনেকুৱা হয় বাৰু। আদাও মিঠা চখা হৈছে। হৰে বল খাওক, আপোনালোকে খাওক।
শিবিৰ সামৰণি অনুষ্ঠানলৈ আগবাঢ়িব ওলাইছোঁ দ্য কেম্প ফায়াৰ আজি শিবিৰৰ জিন্দাবাদ জিন্দাবাদ ছাত্রবীর শিশুরা জিন্দাবাদ 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 ছাত্রবীর শিশুরা জিন্দাবাদ 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 ছাত্রবীর শিশুরা লং লিভ long live ছাত্রবীর শিশুরা লং লিভ long live বড় আছে ভাষা তো আমরা জিন্দাবাদ 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 বড় আছে ভাষা তো আমরা লং লিভ long live ছাত্রবীর ফেস্টিভ্যাল জিন্দাবাদ 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 ছাত্রবীর ফেস্টিভ্যাল জিন্দাবাদ 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 ছাত্রবীর ফেস্টিভ্যাল লং লিভ long live ছাত্রবীর